নমস্কাৰ, মই প্ৰফুল্ল বৰা। লাইফ ছাকচেছ মেনেজমেণ্ট ইনষ্টিটিউটৰ সকলো কৰ্মকৰ্তালৈ মই লাইফ ছাকচেছ মেনেজমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শ্ৰদ্ধা আৰু হিয়া ভৰা ওলগ জ্ঞাপন কৰিছোঁ। লগতে যিসকল কৰ্মকৰ্তাই এই ইনষ্টিটিউটত থাকি পেলাই আজিও এই ইনষ্টিটিউটত অহৰহ কামত ব্যস্ততাৰে আগবাঢ়ি গৈ আছে, সেই সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই চাকিগছিৰ দৰে যেন তেওঁলোকৰ যিসকল আপোন ব্যক্তি আছে তেওঁলোকৰ সেই সপোনবিলাক বাস্তৱত পৰিণত কৰে আৰু সেই সকলো সপোনবিলাক যেন এগছি চাকিৰ পোহৰৰ দৰে তেওঁলোকৰ জীৱনত সম্পূৰ্ণ পোহৰ বিয়পাই আনিব পাৰে। তাৰে কামনাৰে আমি প্ৰত্যেকেই লাইফ ছাকচেছ মেনেজমেণ্ট ইনষ্টিটিউটত আজি থকা যোন য'তেই নাথাকক কিয় সকলোৱে যেন এই কৰ্মকৰ্তাৰে তেওঁলোকৰ জীৱনবিলাক হাঁহি আৰু এই চাকিগছিৰ দৰে যেন পোহৰেৰে ভৰি পৰে তাৰে কামনা কৰিছোঁ। লগতে মই প্ৰত্যেকজন অসমীয়ালৈ মোৰ অশেষ ধন্যবাদ থাকিল। লগতে তেওঁলোকলৈ মোৰ হিয়া ভৰা কাতি বিহুৰ ওলগ যাচিলোঁ। ধন্যবাদ।